জাতি ধৰ্ম বিচাৰি যে ধৰ্ষণ কৰে সেইটো মই নাভাবোঁ যিসকলে ধৰ্ষণ কৰে সেইসকলক দোষী কোন আচলতে আপোনালোকে মিয়া খেদিব ওলাইছে নহয়নে খুব ভাল কৰিছে ময়ো সমৰ্থন কৰিছোঁ কিন্তু ইয়াত দুটামান কথা মই আপোনালোকৰ পৰা জানিব বিচাৰোঁ যি কাম মিয়াসকলে কৰিব পাৰে সেই কাম আমাৰ অসমীয়াসকলে কৰিবনে নে কৰিব পাৰিবনে সেয়াহে আচলতে ডাঙৰ প্ৰশ্ন যেনেকৈ ডাঙৰৰ পৰা তেওঁলোকৰ মিয়া সম্প্ৰদায়ৰ লোকসকলৰ ডাঙৰৰ পৰা সৰুলৈকে যেনেকৈ তেওঁলোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে নেৰা নেপেৰাকৈ কাম কৰি থাকিব পাৰে ঠিক তেনেকৈ আমাৰ অসমীয়াসকলে কৰিব পাৰিবনে যেনেকৈ মিয়াসকলৰ পুৰুষসকলে মহিলাৰ দৰে পথাৰত গৈ ভুই ৰুব পাৰে ঠিক তেনেকৈ আমাৰ অসমীয়াসকলে মহিলাৰ দৰে পুৰুষসকলে পথাৰত গৈ ভুই ৰুব পাৰিবনে মই যেতিয়াৰ পৰাই জানিব পৰা হ'লোঁ মই যেতিয়াৰ পৰাই বুজিব পৰা হ'লোঁ সেই তেতিয়াৰ পৰাই মই শুনি আহিছোঁ বোলে অসমত মিয়া সোমাইছে অসমত বাংলাদেশী মিয়া সোমাইছে বুলি মই শুনি আহিছোঁ বোলে অসমত ৭০টাতকৈ অধিক সংগঠন আছে নহয়নে মই তেওঁলোকক প্ৰশ্ন সুধিব বিচাৰোঁ সেই তেতিয়াৰ পৰাই এই ৭০টাতকৈ অধিক থকা সংগঠনবোৰ আচলতে ক'ত গাঁতত সোমাই আছিল নেকি আজিহে সজাগ হ'ব পাৰিলে যে মই আচলতে খুব আচৰিত পাইছোঁ কথাবোৰ শুনি যেতিয়া এটা সমস্যাৰ সৃষ্টি হয় তেতিয়া সেই সংগঠনবোৰ আল কৰিম বাল কৰিম মাৰিম কাটিমকৈ ওলাই আহে কিন্তু এটা কথা মই বুজি নাপাওঁ সেই সমস্যাৰ অন্ত নহওঁতেই কিয় সেই সংগঠনবোৰৰ মাত কথাবোৰ হেৰাই যায় কিয় সেই সংগঠনবোৰ নাইকিয়া হৈ যায় নিমাত হৈ যায় কিয় তেওঁলোকক মাত মতা দেখা নাপাওঁ নে তেওঁলোকে বান্দোলে মলাই পাবৰ কাৰণেহে মাত মাতে যেতিয়া মলাইখিনি হাতত আহি যায় তেতিয়া সেই সংগঠনবোৰ ক'ত হেৰাই যায় আৰু কিয় সেই সমস্যা অন্ত নহওঁতেই তেওঁলোকে মাত মাতিবলৈ বাদ দিয়ে আৰু আপোনালোকে ভাবেনে এটা কথা সেই সমস্যাৰ সমাধান নোহোৱাৰ আগতেই তেওঁলোকে বাদ দিয়াৰ কাৰণে আজি এই অসমত সমস্যাৰ ওপৰত সমস্যা সৃষ্টি হৈ আছে হয়নে নহয় আপোনালোকে মতামতখিনি আগবঢ়াওক ঠিক তেনেকৈ এটাৰ পিছত এটা সমস্যা লগ লাগি আজি অসমত ইমানখিনি সমস্যা দোষী কোন আচলতে গতিকে নিজৰ ভুলবোৰ শুধৰাবলৈ শিকক কাৰণ সমস্যাটো সূত্ৰপাত হৈছে ধৰ্ষণৰ কাণ্ডক লৈ ধৰ্ষণ কৰিবলৈ জাতি ধৰ্ম বিচাৰ কৰি ধৰ্ষণ নকৰে মোৰ এটাই আহ্বান অসমত যিমানখিনি সংগঠন আছে তেওঁলোকলৈ এটাই আহ্বান আপোনালোকে পাৰিলে ভাৰত চৰকাৰক তথা অসম চৰকাৰক আহ্বান জনাওক দাবী উত্থাপন কৰক যে যিসকলে ধৰ্ষণ কৰে সেইসকলক ডাইৰেক্টলি পাব্লিকৰ মাজত লৈ গৈ গুলিয়াই হত্যা কৰা এটাই কথা ক'ব লাগে যে আমি এটাই দাবী উত্থাপন কৰিব লাগে ভাৰত চৰকাৰক তথা অসম চৰকাৰক যে যিসকলে ৰেপ কৰে অৰ্থাৎ যিসকলে ধৰ্ষণ কৰে সেইসকল ৰেপিষ্টক ডাইৰেক্টলি পাব্লিকৰ আগত নি পেলানি মাজত নি ডাইৰেক্টলি গুলিয়াই ডেথ কৰি দিব লাগে আৰু আপোনালোকৰ মতামতখিনি দিয়ক সেয়েহে কৈছোঁ কাৰণ ময়ো এজন অসমীয়া মোৰো গাত লাগে দিয়কচোন আমাৰ অসমীয়াৰ ওপৰত অত্যাচাৰ হ'লে মানে অন্যায় হ'লে মানে মোৰো গাত লাগে কিন্তু মই ক'বলৈ নাযাওঁ যে কাৰোবাৰ ধৰ্ষণ কৰা ব্যক্তিজনে জাতি ধৰ্ম বিচাৰি যে ধৰ্ষণ কৰে সেইটো মই নাভাবোঁ গতিকে আপোনালোকৰ মতামতখিনি জনাওক এনেই জাত পাতত লাগি জানো কিবা লাভ আছে আপোনালোকে কওকচোন বাৰু এনেই জাত পাতত লাগি জানো কিবা লাভ আছে গতিকে বহুখিনি ক'বলগীয়া কথা আছে কিন্তু এই ভিডিঅ'ৰ জৰিয়তে ইমানখিনি কথাকে ক'লোঁ যদি ক'বলগীয়া হ'লে পিছৰবাৰ আকৌ লগ পাম আপোনালোকক ভিডিঅ'ৰ জৰিয়তে গতিকে আপোনালোকৰ মতামতখিনি আগবঢ়াব কাৰণ অসমখন আধা দি শেষেই হৈ গৈছে কিন্তু এতিয়াহে আমাৰ অসমীয়া জাগিছে নহয়নে আগৰ পৰা কি কৰি আছিল এই তেতিয়াৰ সময়ৰ পৰা 2000 চন মানৰ পৰাই মই জনা বুজা হ'লোঁ তেতিয়াৰ পৰাই মই শুনি আহিছোঁ যে অসমত বাংলাদেশী মিয়া আহিছে আৰে সংগঠনবোৰ কি শুই আছিল নেকি তেতিয়াৰ সময়ত কিয় জাতিৰ হকে মাত মতা নাছিল মই পাৰ্চনেলি কাকো দূষিত কৰিব বিচৰা নাই কাকো দোষ দি কোৱা নাই কোনো যাতে গাত পাতি নলয় আৰু বহুত ডাঙৰ কথা আছে কিন্তু ক'বলৈ নিবিচাৰোঁ
ইমানতে আপোনালোকে বুজিলে বুজক, নিশ্চয় বুজি পাইছে আপোনালোকে, আৰু বহলাই ক'বলৈ নাযাওঁ। গতিকে ভিডিঅ'টো আছিলে ইমানে। আপোনালোকৰ মতামতখিনি মোক জনাব। বাই বাই।